এখানে কি বস্তু এখান কাটিবি নেকি কি কাটিবি নেকি কিয় নাকাটিম এই কি সাউন্ড বে ওই ওই কেমেৰা পাৱাৰ বেংক মোবাইল চাৰ্জাৰ আৰু এইফালে বেকপেক সব ৰেডি আৰু পিন্ধিলোঁ বুট আৰু আজি আমাৰ বাইদেউক লৈ নাযাওঁ কাৰণ আজি যিটো কৰিব যাই আছোঁ পুৰা একদম এক্সট্ৰিম হ'ব এক্সট্ৰিম সেইকাৰণে তাইক লৈ ইমান ৰিস্ক নলওঁ আৰু কি এক্সট্ৰিম হ'ব যাব ওলাইছে এতিয়া গম পাব লৈ গৈ আছোঁ পুৰা তো এইখন এক্সট্ৰিম ঠাইত আৰু ভয়ানক ঠাইত আজি এটা ভয়ানক ভিডিঅ' বনাব আহিছোঁ ৰাতিহে হ'ব এতিয়া দিন যিহেতু এতিয়া পুৰা ফূৰ্তি কৰিম আজি আমাৰ লগত কোন হৈছে চাওক এক্সট্ৰা এটা মানে কিবা আলহী মাতিছোঁ গেষ্ট মাতিছোঁ আৰু গেষ্টৰ লগত এটা মোটামুটি কিবা কৰা হৈছে বন্দোবস্ত কৰা হৈছে মানুহজনৰ লগত যে আজি যদি ভিডিঅ'টো নজমাই না কিবা এটা বস্তু দিয়া নহ'ব গেলা পানী চালা কৈয়াই দিল ৰে এইগিলা ক'ব নালাগে ভিডিঅ'ত 1 2 3 ডান্স দাদি দে নাচে পিছা বাজা Yes. এবার বিছাতে জুঙ্গো পিছাম দাদি বাগেশ্বরী যাম দাদি বাগেশ্বৰী যাম Yeah. কয় পটল খাওঁ অভ্যাস বেশ মাই হিসাব নহা হিচাপ নাখোৱা খাই হিচাপ নাখোৱা খাই বোলে এতিয়া পাহাৰত আহি পালোঁ আৰু এই পাহাৰতে আজি ৰাতি থাকিম আৰু এতিয়া বনাম আমি পুৰা ত্ৰিপালেদি মানে একচুৱেলি পইচাটো নাই না আমাৰ না ভাই কেম্প ঠেম বনোৱাৰ কাৰণে সেইকাৰণে ত্ৰিপাল ভাড়া লৈ আহিছোঁ তো আৰু আহিয়ে ৱেলকাম জনাল জংঘলত আৰু এই পাহাৰখনত দেখিছে আমাৰ মুখৰ ভিতৰত সোমা খাই দিওঁ তই চিনি পোৱা নাই মই কোন আৰু আমি আজি ভাবছিলোঁ যে পুৰা এই শিলৰ ওপৰত পাহাৰৰ ওপৰত থাকিম বুলি কিন্তু বতৰ যিহে দেখা পাইছোঁ পুৰণি এটা টিনৰ এটা ঘৰ আছে মই দেখাই আছোঁ এয়া দেখিছে এয়া দেখক ইফালে পুৰা পাহাৰখন পাহাৰতে আছোঁ পুৰা শিলৰ মাজত আছোঁ কিন্তু ইয়াত এটা ভূত বাংলাৰ নিচিনা দেখিছে ইয়াতে আমি আজি পুৰা টেণ্টটো বনাই আছোঁ আমাৰ কেম্প মোটামুটি ৰেডি বনাইছে না ভঙাইছে কোনো গেৰেণ্টি নাই মানে আছেতো পুৰা সেইকাৰণে কোনো গেৰেণ্টি নাই কোনফালে দেখে ইফালে কেমেৰা মানে চিধা দেখাও নাপাৰা হৈছে এটা ধৰছে নিচা মেছে নহয় লোকেল টাৰ্জন নেকি তোকে নাজান নাৰ্জন নহয় নে টাৰ্জন ঠিকে আছে নেকি সুৰ মিলা নাই ফুল মানে মিলিব সুৰ মিলিব মানে টাৰ্জনৰ না এইদিনত কি মানুহ ডাঙৰ হয় নেকি এদিনত ডাঙৰ নহয় অৱশ্যে একবাৰ ইফালে হাতখন পিছত যায় প্ৰথমতে বন্দোবস্ত কৰা হৈছিল যদি নজমাই হাইটো নাপাব হ'ব নালাগে ক'বা গেলা পানীটো ক'ব নালাগে মানুহ চিনি পাইছ হা কি হৈছে এখানে কি বস্তু এখান কাটিবি নেকি কি কাটিবি নেকি কিয় নাকাটিম হা আজি নাকাটিম বেলেগ কাটিম কিন্তু হয় নেকি অহা নিম দিওঁ আজি আজি নাকাটিবি বেলেগ দিন কাটবি গম পাইছ ও দাদি আপি সাবাজা জাহান গোটাই ঘূৰিলো বিৰাট গন্ধাই ফাইনেলি আমি পুৰা ঘৰ থৰ বানালো হাজিৰা নিদিম কিন্তু হাজিৰা লাগিব আজি এইখন ঠাইত এতিয়াতো জমালো না কিন্তু মেইন ভয়ানকটো ক'ত হ'ব জানে মই দেখাই আছোঁ আৰু আমি ৰাতি যাম ইফালে খোজকাঢ়ি পাহাৰে পাহাৰে সেই যে দেখিছে ঝৰ্ণাটো এই ঝৰ্ণাটোত একচুৱেলি বহুত বেয়া এক্সিডেণ্ট হৈছিল যোৱা বছৰ এজন নে দুজন ল'ৰা সেই ঝৰ্ণাটোৰ পৰা পৰি ঢুকাইছিল তো সেই ঝৰ্ণাটোত ৰাতি আমি কি ভয়ানক পৰিস্থিতিয়ে তাতে আমাক দেখা দিয়ে সেইটো দেখিব যাম সেই ঝৰ্ণাটোত তো গম পাইছে চাওঁ তাতে কিবা আমি পাওঁ নেকি কিবা নেগেটিভ বস্তু কিবা ভয়ানক বস্তু পাওঁ নেকি চাওঁ বলক প্ৰথমতে এতিয়া আমি অলপ এখেতৰ হাজিৰাৰ ব্যৱস্থা কৰোঁ আৰু আমাৰ খা লোৱাৰো ব্যৱস্থা কৰোঁ হাজিৰা লাগিব হাজিৰা লাগব হাত আহিছে খানা আমাৰ খানা আজিৰ খানা এই যে আমাৰ আজিৰ খানা হৈ গেল এনে ঠাট্টা কৰিছিলোঁ ৰে হাতো বেচেৰা খোজ কাঢ়িব নোৱাৰি আছিল এনেকৈ ৰাজহুৱা পইচা মাৰি কেনে চিংৰা খোৱাৰ মজাই বেলেগ মাংস কিনিছোঁ 2 কেজি কিনিব দিছোঁ 1.5 কেজি কিনিছোঁ ৰাজহুৱা পইচা মাৰি কিয় ৰাক্ষসৰ নিচিনা কি আছে
ফাইনেলি এতিয়া আমি চাওক পুৰা ৰেডি হলো পুৰা এই দেখিছে লাইট ঠাইত দেখিছে জ্বলা দেখিছে কিন্তু এতিয়া তো এতিয়া খোৱা লোৱা আগত বনাম খাই লৈ তাৰপিছত এই ভয়ানক ঠাইখনত লৈ যাম কমেডি হ'ল ৰে দেখিছে পিছফালে বাঁহৰ তলি দি যাই আছো আপোনালোকে চাগে দেখা নাপাব আন্ধাৰ একদম মোৰ লগত মনোৰঞ্জন আছে আৰু আমি বৰ্তমান ইয়াত খৰি দেখা পাইছে খৰি লৈ গৈ আছো আমাৰ যিটো কেম্প আছে তালৈকে আমি আহি পালো কেম্প সাইটটো দেখিছে এয়া আৰু খানা দানাৰ ব্যৱস্থা এতিয়া কৰিম আমাৰ সবচে ডাঙৰ ষ্ট্ৰাগল চলাই এটা মোটামুটি প্ৰায় শেষ হোৱাৰ নিচিনাই তথাপি চৌকা নজ্বলি আছে আৰু আধা বটল কেৰাচিন শেষ চাং বটলটা দেখা আধা বটল শেষ যে বঢ়িয়া বঢ়িয়া আমি এয়া পানী যিহেতু আমাক খোৱাৰ বাবে লাগিব সেইকাৰণে পানী এতিয়া আৰামছে পানী আনিব যাম আৰু এইফালে দেখিছে এইফালে এটা ঝৰ্ণা আছে ফাল্টু তো পুৰা ইয়াত দেখিছে ঝৰাৰ পানী এতিয়া এনেকে এই ভাইয়ে উঠাব চিকেন পুৰা ৰান্ধা হৈ আছে চিকেন আৰু এইফালে মই পুৰা চিকেন পুৰি আছো এই চিকেন লেগ পিচটো দেখিছে এইটো কিমান জনে খাই ভাল পায় কমেন্ট কৰিব সব কেঁচা কেঁচা আছে যদিও নাই তেল ওলাই আছে তেল কেঁচা আৰু এতিয়া মোৰ ফেভৰেট যিটো আছে লেগ পিচ সেইটো খাম আৰু এয়া এতিয়া আমাৰ ফাইনেলি চিকেন আৰু ভাত আৰু লেবু এতিয়া মানে খোৱা লোৱা হ'ল জাষ্ট অলপ পিছত আমি যাম সেই ডেঞ্জাৰ ঠাইখনলৈকে কিন্তু তাৰ আগতে একচুৱেলি বহুত দিন নৱস্মিতাৰ লগত ভিডিঅ' কৰি আছো কিন্তু আজি তাইক যিহেতু ভিডিঅ'ত আনিব পৰা নাই তাইক বহুত মিছ কৰি আছো সঁচাকৈ মিছ কৰি আছো দেই আজি এনে ডেইলি জোকাই থাকো না আজি সঁচাকৈ মিছ কৰি আছো আৰু মিছ কৰি আজি তাইৰ কাৰণে এটা গান গাম तुमसे प्यार हुआ पहली बार हुआ तुमसे प्यार हुआ मैं भी आशिक यार हुआ तुमसे प्यार हुआ तुमसे प्यार हुआ लव यू फाइनली पूरा जंगलर মাজত এতিয়াহে আমাৰ ভিডিঅ'টো ষ্টাৰ্ট হ'ব তো হেল্ল' অসম আগতে তামাম ভিডিঅ'ৰ সৈতে মই আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ মোৰ ইউটিউব চেনেল ট্ৰেভেলাৰ নয়ন আৰু আজি গভীৰ এটা ভয়ানক জংঘলৰ পৰা য'ত হৈছিল এটা ভয়ানক এক্সিডেণ্ট য'ত ল'ৰাজন বেয়াকৈ ঢুকাইছিল এন্ধাৰৰ মাজত গৈ আছোঁ পুৰা আগফালে কেইজনমান টৰ্চ লাইট জ্বলাই গৈ আছে এই আগফালে এজন তো দা চা লৈ গৈ আছে তো আহি সাপ দেখা পালোঁ সাপ দেখিছে সাপ সাপ দেখিছে ঐ ভাই কি দীঘল সাপ চাওক ৰাস্তা চাওক ভাই একদম নতুন আলি তো এতিয়া পুৰা ইয়াতে বোকা আছে আৰু মোক এয়া মনোৰঞ্জনে পিঠিত লৈ যাব অলপ আগতে নিজে পৰিছিল জাম্বা চাওক মোকো পেলাইছে দেই তাৰ অৱস্থা চাওক মোৰ জোতা দেখিছে পুৰা বোকা হৈ গ'ল মোকো পেলাইছে তো এতিয়া এয়া দেখিছে আহি এখন পুৰা বাঁহৰ এনেকুৱা চোপা পাইছোঁ আৰু পুৰা এয়া এখন বিচনা আছে বাঁহৰ আৰু এতিয়া এই বাঁহৰ চাইডেদি আমি যাব লাগিব না এই কি চাউণ্ড বে কি বে কিছু দেখা নাযায় মুঠে দাও আছে মই আকৌ যাম নাজানি কি বে ক'ত মানুহখিনি ক'ত বান্দৰ মানে বান্দৰে চাওক কেনেকা জংঘলৰ মাজেদি আমি যাব লগা আছে মানে মই কেতিয়াও ভাবা নাছিলো যে এনেকা জংঘলৰ মাজেদি যাব লাগিব তাত যদি মানে কিবা ভৰিৰ শব্দও হয় সেইটো অলপ বেলেগ ধৰণৰ ফিল হয় দেখিছে এইটো এটা ফান বান্ধি ৰাখিছে হয়তো ইয়াতে শহাপহু নহয়তো বা এই যে ডাউক পক্ষী সেইবিলাকৰ কাৰণে ফান এটা এতিয়ালৈকে ঠাইখিনিত গৈয়ে পোৱা নাই কি ঐ বে কুকুৰ ভুকে দেখোন কুকুৰ না শিয়াল আৰু চাওক এইফালে দেখিছে এইফালে চাওক কিমান টান পৰিস্থিতিত চাৰিওফালে জোক পোক দেখিছে এয়া জোক তাৰ ভৰিত কেনেকৈ উঠিছে সহজ জোক নহয় পুৰা পাহাৰীয়া জোক
এয়া দেখক কালাৰে বেলেগ পাহাৰীয়া জুকি বে কি বে সাপ ভাবছিলোঁ বে মই ক'লো না অলপ আগতে নিজৰ ছায়াটোকো ভয় লাগে পূৰা এনেকুৱা বেৰৰ ছাইড কৰি আহিব লগা হৈছে ফাইনেলি ঝৰ্ণাটোৰ মানে তলিত আহি পাইছোঁ আৰু অলপ আমি যাব লাগিব এই ঝৰ্ণাই আমি খোজকাঢ়ি এতিয়া ওপৰ ছাইডে যাব লাগিব আৰু য'ত সেই এক্সিডেণ্ট হোৱা ঠাইখিনি আমি পাম তো এয়া পইচা দেখা পালোঁ আৰু এইফালে দেখিছে চব এইবিলাক কেঁকোৰা এয়া দেখিছে এৰি দে অ'ৰিয়া দেখিছে অ' ভাই দেখিছে জোক খাই আছে এয়া দেখিয়ক জোক এইটোক এটাই ফৰ্মুলা আছে চিধাই থু পোৱাৰ লগে লগে শেষ তাৰ যা ভাই যা তই তোৰ দুনিয়াত যা অ' ভাই নাযায় দেখছা হাতৰ পৰা পাহাৰীয়া জোক না ভাই আৰু এতিয়া ইমান ইয়াতে এন্ধাৰ যে জাগাটোত যোৱা আৰু জংঘল ইমান যে ইয়াতে যোৱা সম্ভৱ নহয় এইখিনি জাগা এই য'ত দেখাই আছোঁ ইয়াতে শিল আছে ডাঙৰ ডাঙৰ আৰু সেই জাগাখিনিতে হৈছিল সেই কাণ্ডটো ইফালেদি পুৰা একচুৱেলি তেখেতে আমি যিখিনি টৰ্চ লাইট দেখাইছিলোঁ জংঘলটোলৈকে তাৰে পৰা দৌৰি আহিছিল কিবা শব্দ পাইছিলি নেকি বহুত আগলৈকে গৈছিল নাজানো এনে ঠাট্টাও কৰিব পাৰে কিন্তু যেনেকে দৌৰি আহিছে হাত খেল কৰালি হেনৰে আজি যেনেকে নহওক আমি সাহস কৰি চিৰঞ্জিত ছাকচেছফুল কমচে কম আমি পুৰা আমাৰ কেম্পলৈকে যাওঁ এতিয়া আৰু বেছি দেৰি থকা ইয়াতে ঠিক নহ'ব নাই কমেও এতিয়া 12টা বাজিছে আৰু ৰাতি 12টাৰ পিছত ইয়াতে আৰু বহুত কিবা কিবি হ'ব পাৰে সেইকাৰণে আপোনালোকক মই হাত জোৰ কৰি কৈ আছোঁ আপোনালোকে কেতিয়াও এনেকৈ ট্ৰাই নকৰিব এনেকুৱা ঠাইত এনেকুৱা ৰাতি আহিব ফাইনেলি এতিয়া আহি পালোঁ ইয়াতে চাওক টাইম দেখাই আছোঁ মই আহি পাই টাইম কেইটা হৈছে দেখক 12:23 বাজে আমি অৱস্থা একদম বেয়া এতিয়া চিধাই কেম্পটোৰ ভিতৰত যাম আৰু অলপ শুব চেষ্টা কৰিম না কেম্পৰ ভিতৰত ভয়ংকৰ গৰম সেইকাৰণে দেখছে ক'ত হৈ আছোঁ দেখা দা দেখছে পুৰা শিলৰ ওপৰত পাহাৰৰ শিল 2000 years later তো গুড মৰ্ণিং সকলোকে মই এতিয়া কেম্প ছাইডৰ পৰা উঠি অলপ তলিলৈকে নামিলোঁ আৰু কালি কেম্প কৰা আৰু ৰাতি সেই ডেঞ্জাৰ ঠাইখনত যোৱা মজা লাগিল বহুত এটা বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ মেইন মানুহজনক যদি লৈ নাহোঁ ভিডিঅ'টো শেষ কৰি ভাল নালাগিব না তাকেতো কালি হাজিৰা দিছোঁ না নাই দিছোঁ গিলা পানী হ'ব নকবি আৰু এইগিলা আজিৰ ভিডিঅ'টো আৰু এইখিনিতে আমাৰো ভিডিঅ'টো যদি মোৰ ভাল লাগিছে ভিডিঅ'টো আমি লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু যিবোৰ নতুনকৈ চাই আছে কি কৰিব ছাবস্ক্ৰাইব ছাবস্ক্ৰাইব কৰি দিব হাতত কি চলাই নেকি এই ভিডিঅ' আছে তাত আজিলৈ বাই নেক্সট আৰু এটা ভিডিঅ'ত লগ পাম তো বাই কেয়াৰ 1 2 3 এটা কি ধৰণৰ টাৰ্জান ৰে গান গোৱাৰ নিচিনা মানে সুৰ মিলা নাই